মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে ভাবিছে চাগে যে মই মন্দিৰৰ পৰা কিয় ব্লগ ষ্টাৰ্ট কৰিলোঁ। আহকচোন ইয়াৰ পিছৰ ৰহস্যখিনি জানো, কিয় বা মন্দিৰৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। To you, happy birthday to you. মোৰ বোধে আপোনালোকে গমেই পাইছে যে কি আছিল ৰহস্যটো আচলতে। Happy birthday to you. Happy birthday to you. Happy birthday dear Chota bhai. হয়, এইজনীয়ে মোৰ বৌ, আৰু এই বৌজনীয়ে গোটেই ছাৰপ্ৰাইজ এৰেঞ্জ কৰিছে মোৰ কাৰণে। মই ভাবিবই পৰা নাছিলোঁ যে মোৰ কাৰণে এনেকৈ কিবা কৰি আছে বুলি। মই খুব আনএক্সপেক্টেড আছিলোঁ এইটোৰ কাৰণে। গুড মৰ্ণিং বন্ধুসকল, যিহেতুকে আজি মোৰ বাৰ্থডে, গতিকে সাতে সোনকালে উঠি মেলি গা পা ধুই এপাক মন্দিৰৰ পাওঁগৈ বুলি ভাবিছোঁ। হয়, গা পা ধুই ময়ো আহি পাই গ'লোঁ মন্দিৰত আহি প্ৰথমতে গণপতিজীৰ ওচৰত মাথা ধুৱাইছোঁ, যাতে এই বছৰটো ভালে ভালে যাওক, চব কাম বন চব ঠিক ঠাক হয়, যাতে তেওঁৰ আশীৰ্বাদ লৈ পেলাই আগবাঢ়িছোঁ। এতিয়া যাই আছোঁ শিৱ মন্দিৰলৈ। कर्पूर गौरम करुणावतारम संसार सारम भुजगेन्द्रहारम सदा वसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि। দেৱৰ দেৱ মহাদেৱৰ পূজা আৰাধনা কৰিলোঁ, যাতে মোৰ বছৰটো সুকলমে যায়। লগতে আজি শনিবাৰো আছিল, গতিকে শনি বাবাৰ ওচৰতো আহিলোঁ, যাতে বাধা বিঘিনিবোৰ কাটি যায়, বছৰটো যাতে ভালে ভালে যায়। শিৱ মন্দিৰৰ ওচৰতে থকা আমাৰ মৰিগাঁৱৰ হনুমান মন্দিৰত গৈও বজৰংবলীৰ ওচৰত সেৱা ল'লোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। আজিৰ ব্লগটো মই হনুমান মন্দিৰৰ পৰাই সামৰণি মাৰিছোঁ। নেক্সট ব্লগত আকৌ লগ পাম। ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিয়ে যেন।